Hello. নমস্কাৰ সকলোকে আশা কৰো সকলোৱে ভালে আছে আৰু আপোনালোকৰ এক্সাম আহি পালেহি বেছি দিন নাই আৰু আজি আমাৰ যোনটো ক্লাছ হ'ব গৈ আছে সেয়া হ'ব আসাম জিকেৰ ওপৰত এতিয়া আমি বাস ৰেপিডলি কি কৰিম আমি কিছুমান ইম্পৰ্টেন্ট জিকে হওক বা কিছুমান ইম্পৰ্টেন্ট এমসিকিউ হওক আমি কি কৰিম আমি ডিসকাশন কৰি গৈ থাকিম ঠিক আছে মোৰ ভয়েসটো আপোনালোকে ক্লিয়াৰলি শুনা পাই আছে আই হোপ ৰাইট সো এতিয়া বেছি আমি এতিয়া হেই নকৰো নতুন টপিক একো আপোনালোকলৈ লৈ নাহো এটা ৰিভিজন টাইপৰ এতিয়া আমাৰ এমসিকিউ বোৰ হৈ থাকিব ঠিক আছে যিবোৰ বহুত ইম্পৰ্টেন্ট হয় আপোনাৰ এক্সাম মোৰ কাৰণে আৰু এতিয়া যদি নতুন বস্তু শিকিবলৈ যায় আপোনালোকৰ পাজল লাগি যাব যি শিকিছে হেও কিন্তু আপুনি পাহৰি যাব গতিকে যিমান পাৰে স্পেশালি ম্যাথছৰ প্ৰেক্টিছখিনি আপোনালোকে যিমান পাৰে গৈ থাকক যিমানখিনি গ্ৰেড 4 ৰ যিমানখিনি এক্সাম হৈছে আমাৰ অসমত হে আসাম পুলিচৰে হওক হেয়া এডিআৰৰে হওক তাৰে পৰাই কিন্তু কমন আপোনালোকৰ আহি যাব গতিকে যিমানখিনি বস্তু তাত ম্যাথছৰ পৰাই হওক ইংৰাজীৰ পৰাই হওক আহিছে টপিকসবোৰ হে আপোনালোকে কি কৰিব প্ৰেক্টিছ কৰি থাকক চাব আপোনালোকৰ তেতিয়া এক্সামত কি হ'ব বহুতখিনি ইজি হৈ যাব কোৱেশ্চনছখিনি ৰাইট সো আপোনালোকে যদি আমাৰ এপ প্লে ষ্টৰত আছে ডাউনলোড নাই কৰা এতিয়া আড্ডা যি এপ আছে ঠিক আছে আসাম সিলেকশন একাডেমি আমাৰ এপ হেয়া যদি এতিয়ালৈকে আপোনালোকে ডাউনলোড কৰা নাই ডাউনলোড কৰি ল'ব আৰু আপোনালোকে যদি আসাম পুলিচ বা এডিআৰই 3.0 ৰ বাবে প্ৰিপাৰেচন কৰি আছে জানুৱাৰীৰ মাত্ৰ জানুৱাৰীৰ 1 তাৰিখলৈকে আমাৰ এটা অফাৰ আছে আপোনালোকে মাত্ৰ কিমান 1 টকাত এনৰোল কৰিব পাৰিব আমাৰ এপত আৰু 1 টকাত এনৰোল কৰি পিনে আপোনালোকে কি কৰিব পাৰিব সম্পূৰ্ণ আপোনালোকে সুবিধা লাভ কৰিব কাৰেন্ট এফেয়াৰ্সৰ পৰা আৰম্ভ কৰি পিডিএফ নোটস লাইভ ৰেকৰ্ডেড ক্লাস সকলোখিনি ইয়াতে আপোনালোকে পাই যাব ঠিক আছে আৰু লগতে কি হ'ব ইয়াতে সম্পূৰ্ণ সিলেবাস বেসিকৰ পৰা এডভান্সলৈকে আপোনালোকক ইয়াতে কমপ্লিট কৰোৱা হ'ব ওকে সো আগবাঢ়িছো আমাৰ আজিৰ যি এমসিকিউ সেশন আসাম জিকেৰ ওপৰত ঠিক আছে ওকে এক সেকেন্ড আজিৰ আমাৰ প্ৰথম প্ৰশ্ন ঠিক আছে আজিৰ আমাৰ প্ৰথম প্ৰশ্ন হেতু হৈছে ইন হুইচ ইয়াৰ was the treaty of Yandabu signed Yandabu সন্ধি কোন চনত সাইন কৰা হৈছিল কোন চনত ইয়ান্দাবু সন্ধিৰ যি চুক্তি হেয়া সাইন কৰা হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মিসকলৰ মাজত যি ইয়ান্দাবু সন্ধি সাইন কৰা হৈছিল হেয়া কোন চনত সাইন কৰা হৈছিল 1810 1826 1840 1850 চনত ঠিক আছে 1810 1826 1840 1850 কোন চনত সাইন কৰা হৈছিল ইয়ান্দাবু সন্ধি কোন চনত সাইন কৰা হৈছিল ইয়ান্দাবু সন্ধি সাইন কৰা হৈছিল কোন চনত আমি সকলোৱে জানো কোন চনত সাইন কৰা হৈছিল হেয়া সাইন কৰা হৈছিল 1826 চনত আৰু কাৰ মাজত সাইন কৰা হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মিসকলৰ মাজত এয়া সাইন কৰা হৈছিল আৰু এই সম্পৰ্কে আমি কি কৰিছো আমি আমাৰ আগৰ ক্লাছতো পঢ়িছো ৰাইট ওকে নেক্সট আজি গুটেই আমাৰ যি এমসিকিউ হ'ব এমসিকিউজ বোৰ অসম বেসে হয় ঠিক আছে আৰু আশা কৰিছো আপোনালোকে এইবোৰৰ উত্তৰবোৰ আপোনালোকে ভালদৰে দিব পাৰিব Okay, next question amar ki ase which year was the first Assamese film Joymoti release prothom Assamia চলচ্চিত্ৰ Joymoti kon bosorot mukti pai 1925 1935 1945 1955 ঠিক আছে কোন চনত অসমীয়া বোলছবি যি জয়মতী হেয়া মুক্তি পায় 1925 1935 1945 1955 কিমান সনত উত্তৰ আহি গৈছে আমাৰ এটা বি বুলি কৈছে এটোৰ আনসাৰ কি এটোৰ আনসাৰ হৈছে 1935 ইটস বি আৰু জয়মতী চলচিত্ৰৰ মেইন বেস কি আছিল কাল আধাৰত
সতী জয়মতীৰ আধাৰত এয়া কৰিছিলে মেইন যোনটো বেছ আছিলে যোনটো টপিক আছিলে আৰু ডিৰেক্টৰ কোন আছিলে জ্যোতিপ্ৰসাদ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰাইট ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা কোন আছিলে yes ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আছিলে কি ডিৰেক্টৰ প্লাস মিউজিক তেও কম্পোজ কৰিছিলে নেক্সট আমাৰ কি কোৱেশ্চন আছে অন হুইচ ডেট ইজ মেডামেফি ফেষ্টিভেল সেলিব্ৰেটেড এনুৱেলি মেডামেফি উৎসৱটো বছৰৰ কোন তাৰিখে উদযাপন কৰা হয় এইটোতো সকলোৰে মনত থাকিব কাৰণ এদিনাখন হলিডে থাকে 1st জানুৱাৰী 30 জানুৱাৰী 15 জানুৱাৰী 25th ডিসেম্বৰ কেতিয়া মেডামেফে जी फेस्टिवल हेया मेडामेफे उत्सवটো কেতিয়া পালন কৰা হয় কেতিয়া পালন কৰা হয় মেডামেফে কেতিয়া পালন কৰা হয় তাৰিখটো কি হ'ব 31 জানুৱাৰী 30 জানুৱাৰী 15 সেপ্টেম্বৰ 25 সেপ্টেম্বৰ কেতিয়া পালন কৰা হয় এইবোৰ যেতিয়া আনসাৰবোৰ দি থাকিব আপোনালোকৰ কিন্তু এক্সামৰ কাৰণে হিমানে ৰিভিজন হৈ থাকিব এই ধৰণৰে প্ৰশ্ন আহিব গতিকে মেডামেফে কেতিয়া সেলিব্ৰেট কৰা হয় 31st জানুৱাৰী সেলিব্ৰেট কৰা হয় ঠিক আছে ইয়াৰে মে মানে কি মে ডম মে ফি ওকে এই প্ৰতিটো শব্দৰ মেডামেফেৰ প্ৰতিটো শব্দৰ কি আছে এটা নিজাববীয়া এটা অৰ্থ আছে ঠিক আছে মে মানে কি হৈছে ডেট ফি মানে কি হৈছে স্পিৰিট ঠিক আছে ফি মানে কি স্পিৰিট আৰু ফি সৰি ডাম মানে হৈছে স্পিৰিট ফি মানে হৈছে এনসেস্টাৰ ঠিক আছে yes 31st জানুৱাৰী ওকে সো মেডামেফে মেইনলি কি উদ্দেশ্যে পালন কৰা হয় পুরো জি আমাৰ কি আছে আমাৰ জি এনসেস্টাৰ সকল আছে আমাৰ জি পূৰ্ব বংশৰ জি মানুহ সকল আছে ঠিক আছে তেওঁলোকক পুজিবলৈ কি কৰা হয় তেওঁলোকক এনসেস্টাৰক ওৱৰশিপ কৰিবলৈ কি কৰা হয় এই উৎসৱ পালন কৰা হয় কোনে পালন কৰে এই উৎসৱ টাই আহোমৰ মানুহ সকলে এই উৎসৱ পালন কৰে ঠিক আছে মেডামেফে উৎসৱ কোনে পালন কৰে টাই আহোমৰ লোক জনগোষ্ঠীৰ লোক সকলে কি কৰে এই মেডামেফে যি উৎসৱ হেয়া পালন কৰে তেওঁলোকৰ যি এনসেস্টাৰ তেওঁলোকক পুজিবলৈ ঠিক আছে নেক্সট কোৱেশ্চন আমাৰ কি আছে which district in Assam was declared the first tobacco free district অসমৰ কোনখন জিলা প্ৰথম ধূম্ৰপান মুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছিল কোনখন জিলা ধূম্ৰপান মুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছিল নগাঁও কামৰূপ যোৰহাট শিৱসাগৰ নগাঁও কামৰূপ যোৰহাট শিৱসাগৰ কি হ'ব উত্তৰটো নগাঁও কামৰূপ যোৰহাট শিৱসাগৰ কি হ'ব কনসেপ্ট ডেসক্ৰিপশন এতিয়া কনসেপ্ট ডেসক্ৰিপশন আপোনালোকে যদি আগৰ ক্লাছসমূহ চাই তাত দিয়া গৈছে এতিয়া যেহেতু সময় কম এতিয়া মই জাস্ট ফাৰ্স্টলি কি কৰি আছো আপোনালোকৰ এটা ৰিভিজন এমসিকিউ সেশনে লৈ আছো 4 তাৰিখে পৰীক্ষা 1st জানুৱাৰী আছে তেতিয়াটো আৰু পঢ়া কাৰ হ'ব মই নাজানো এক্সাম আহি পালেহে এতিয়া যদি আকৌ কনসেপ্ট খিনি আমি ক্লিয়াৰ কৰাত লাগো জিও কনসেপ্ট আপোনালোকৰ ক্লিয়াৰ হৈছে হে আপোনালোকে পাহৰি যাব নতুন বস্তু একো এড অন কৰিব নালাগে এতিয়া শৰ্টলি যি বস্তু আপোনালোকে নতুনকে শিকিব পাৰে ওয়ান লাইন সেন্টেন্স হেয়া শিকি লব কিন্তু ইন ডেপথ যদি এতিয়া আকৌ আপোনালোকে পঢ়িব লয় অকমান প্ৰবলেমেটিক হ'ব পাৰে ওকে এটো আনসাৰ কি ওকে আনসাৰ আহি গৈছে আনসাৰ সি বুলি কৈছে yes the answer is C যোৰহাট কি হৈছে অসমৰ প্ৰথমখন জিলা যত কি কৰা হৈছিল ধূম্ৰপান মুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছিল এইটো চেনেলত লাইভ এন্ড ৰেকৰ্ডেড ক্লাছ মোৰ আছে যত গুটেই কনসেপ্ট নট অনলি মি আপোনালোকৰ যদি ইন্ডিয়ান হিষ্ট্ৰীৰ চাই তাতো কনসেপ্ট ক্লিয়াৰ এলিনা মেমে তাত ক্লাছ কৰি আছে ঠিক আছে একদম কনসেপ্ট ক্লিয়াৰ কৰি তাত গুটেইখিনি ক্লাছ কৰোৱা হৈ গৈছে আৰু ইয়াৰে আগতেও মই যিমানখিনি এমসিকিউ ডিসকাশন কৰিছো মই প্ৰত্যেকটো টপিক ইভেন টপিক কোৱেশ্চনৰ টপিক প্লাস প্ৰত্যেকটো অপশনৰ লগত জড়িত যি জিকে ৰিলেটেড কোৱেশ্চন আছে হেয়াও মই তাত সলভ কৰাইছো ঠিক আছে হেই ক্লাস আপোনালোকে এবাৰ চাই লব পাৰে নেক্সট কোৱেশ্চন আমাৰ কি আছে on which date was the historic Assam Accord signed ঐতিহাসিক অসম চুক্তি কোন তাৰিখে স্বাক্ষৰিত হৈছিল 15 আগষ্ট 1985 26 জানুৱাৰী 1985
15 August 1987, 26 January 1988 কি হ'ব কেতিয়া আসাম একৰ্ড সাইন কৰা হৈছিলে কেতিয়া সাইন কৰা হৈছিলে এনসাৰ সি টু হয়তো আগৰ হয় কাইন্ডলি নাম্বাৰ কোৱেশ্চন নাম্বাৰটো দি পিনে অপচনটো লিখি দিব হা তেতিয়া কনফিউজন নহয় ওকে সো কেতিয়া আসাম একৰ্ড সাইন কৰা হৈছিলে আসাম একৰ্ড কেতিয়া সাইন কৰা হৈছিলে ওকে আসাম একৰ্ড সাইন কৰা হৈছিলে কেতিয়া 15 আগষ্ট 1985 চনত আৰু যেতিয়া আপোনালোকে চনসমূহ মনত ৰাখে এই ধৰণৰ স্পেসিফিকলি হিষ্টৰিকেল চনত ইমান এটা মানে আমাৰ যিবোৰ হিষ্ট্ৰী যেনেকৈ আমাৰ সাপোজ আহোম হিষ্ট্ৰীয়ে হওক আমি যদি ধৰক আমি মুগলৰ বিষয়ে পঢ়ি আছো তাত ইমান স্পেসিফিক বিশেষ নাহে বৰ বিশেষ ডেটবোৰ ডাইৰেক্ট চনটো যদি মনত ৰাখে হৈ যায় কিন্তু পৰাপক্ষ ট্ৰাই কৰিব ডেটও মনত ৰখাৰ কাৰণ কেতিয়াবা কি হয় যেনে কি ইয়াতে অপচনসমূহ আপোনালোকে দেখি আছে ইয়াতে এটা 15 আগষ্ট আছে ইয়াতেও 15 আগষ্ট আছে ৰাইট ডেট দুটা ইয়াৰটো প্ৰায় সিমিলাৰে ক'ব গ'লে তো ইয়াতে কি হয় এক্সামত গৈ আমাৰ অকমান কনফিউজিংৰ অকমান এটা মাহল হৈ যায় গতিকে এইবোৰ বস্তু অকমান ধ্যানত ৰাখিব ওকে ডেট এণ্ড সন দুটাই যিয়ে পঢ়ি আছে ইকুৱেলি মনত ৰাখিব ঠিক আছে ওকে নেক্সট আমাৰ কি আছে ডিউৰিং হুইচ নেশ্যনেল মুভমেন্ট ডিড কনকলতা বৰুৱা বিকাম এ মেট্ৰিক কোনটো ৰাষ্ট্ৰীয় আন্দোলনৰ সময়ত কনকলতা বৰুৱা শহীদ হৈছিলে অসহযোগ আন্দোলন ভাৰত ত্যাগ আন্দোলন আইন অমান্য আন্দোলন স্বদেশ আন্দোলন So, during which national movement did Kanaklata Borua become a martyr? কি হ'ব? হেয়া হ'ব কুইট ইণ্ডিয়া মুভমেন্ট অপশন ইয়াতে হয়তো দিছে বি ইয়েস ইটস কুইট ইণ্ডিয়া মুভমেন্ট আৰু কি দিছে হয় হেতু মই পঢ়াম আৰু ইয়াৰে পিছত আমাৰ হয়তো আসাম পুলিচৰ যি ক্লাস হ'ব তাত হয়তো স্ট্যাটিক জিকে স্পেশালি আসাম ৰিলেটেড যিমানখিনি জিকে আছে হেয়া মই পঢ়াম ঠিক আছে কারেন্ট ইভেন্টস তাত মই পঢ়াম ওকে আৰু যোৱাকালি এটা কারেন্ট ইভেন্টছৰ মই কৰাইছো কিন্তু মই ভাবো মোৰ এনেকুৱা লাগিছে যে যেহেতু এটো গ্ৰেড 4 ৰ এক্সাম আপোনালোকৰ ইমান হাই লেভেললৈকে কারেন্ট ইভেন্টছৰ নাহে ঠিক আছে জুবিন ৰিলেটেড অকমান কোৱেশ্চন আপোনালোকে চাই যাব ঠিক আছে তেওঁৰ যোৱাকালিৰ ক্লাছত মই পঢ়াইছিলো তেওঁৰ বিষয়ে কিছু সো তাৰ বাহিৰেও যদি কিবা আপোনালোকে পঢ়িব আছে হেয়া অকমান আপোনালোকে চাই যাব ওকে সো এই ধৰণৰ একেবাৰে আপোনালোকৰ হাইলি ইন্টাৰনেশ্যনেল লেভেলৰ আই ডোন্ট থিংক কারেন্ট ইভেন্টছ ৰিলেটেড কোৱেশ্চন আহিব ম্যাক্সিমাম আপোনালোকৰ জিকে ৰিলেটেড স্পেসিফিকলি আসাম জিকে ৰিলেটেড কিন্তু প্ৰশ্নখিনি আহিব বা অসমত যি কারেন্ট ইভেন্টছ হৈ আছে যোৱাকালি মই অসমৰ কারেন্ট ইভেন্টছৰ কিছু কথা ডিসকাশন কৰিছিলো ওকে সো হেই ৰিলেটেড এক্সামৰ লেভেলটো চাই পিনে মই কৈছো দে এইটো হেই ৰিলেটেড বেছিকে আহিব এতিয়া আপোনালোকে যদি আসাম পুলিচৰ এসআই লেভেলৰ যায় তেতিয়া অকমান হাই ৰেংকৰ আপোনালোকে কারেন্ট ইভেন্টছ আৰু হেই পঢ়িব লাগিব সো হিটো মই পঢ়াম ওকে চলো এতিয়া নেক্সট আমি চাও নেক্সট কি কামাখ্যা এটো সকলোৱে জানে কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত নীলাচল পাহাৰ মিকিৰ পাহাৰ চিত্ৰাঞ্চল পাহাৰ চৰণীয়া পাহাৰ কোন পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত কোন পাহাৰত
এক ছেকেণ্ড আপোনালোকৰ কমেণ্টবোৰ নাই অহা মিনিট হ'ব দেই আহিছে ওকে সো কোন পাহাৰত নীলাচল পৰ্বতত কি আমাৰ কামাখ্যা মন্দিৰ অৱস্থিত নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ ওয়াজ দ্য আহোম কিংডম এস্টাব্লিছ আহোম ৰাজ্য কোন বছৰত প্ৰতিষ্ঠিত হৈছিল 1228 1250 1275 কেতিয়া আহোম ৰাজ্য প্ৰতিষ্ঠিত হৈছিল আহোম ৰাজ্য কেতিয়া প্ৰতিষ্ঠিত হৈছিল কেতিয়া হৈছিল হেয়া হৈছিল কিমান চনত হেয়া হৈছিল 1228 চনত আৰু আহোমে কিমান বছৰ ৰাজত্ব কৰিছিল 600 ইয়াৰ্স ঠিক আছে 600 ইয়াৰ্স কি কৰিছিল যদি আহে সকলোতকে ডাঙৰ দীৰ্ঘ বছৰ কোনে ৰাজত্ব কৰিছিল আহোমে ৰাজত্ব কৰিছিল 600 ইয়াৰ্স আৰু আহোমৰ বিষয়ে আমি আমাৰ আগৰ ক্লাছত অলৰেডি ডিসকাশন কৰি আহিছো ৰাইট ফাউন্ডাৰ কোন আছিল আহোম সাম্ৰাজ্যৰ ফাউন্ডাৰ কোন আছিল ফাউন্ডাৰ আছিল কোন সুকাফা ঠিক আছে আৰু অলৰেডি আহোমৰ বিষয়ে আমি আলোচনা কৰি আহিছো নেক্সট আমাৰ কি আছে যে ইন হুইচ ইয়াৰ ডিড দ্য এছামিজ ফিল্ম হালধীয়া চৰায়ে বাও ধান খাই উইন দ্য সিলভাৰ এণ্ড ব্ৰঞ্জ লিওপাৰ্ড এৱাৰ্ড এট দ্য লোকাৰ্নো ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অসমীয়া চলচ্চিত্ৰ হালধীয়া চৰায়ে বাও ধান খাই কোন বছৰত লোকাৰ্নো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰূপালী আৰু ব্ৰঞ্জ লেপাৰ্ড বঁটা লাভ কৰিছিলে কোন চনত লাভ কৰিছিলে 1986 1988 1990 1992 হালধীয়া চৰায়ে বাও ধান খায় ৰাইটাৰ কোন আছিলে লিখক কোন আছিলে হোমেন বৰগোহাঁই ঠিক আছে হালধীয়া চৰায়ে বাও ধান খাই কোনে লিখিছিলে হোমেন বৰগোহাঁই দেৱে তেওঁ লিখিছিলে হালধীয়া চৰায়ে বাও ধান খাই আৰু কোন চনত কি হৈছিলে তেওঁ ৰূপালী আৰু ব্ৰঞ্জ লেপাৰ্ড বঁটা লাভ কৰিছিলে হেয়া লাভ কৰিছিলে কিমান চনত 1988 চনত এই সিনেমাখনে হালধীয়া চৰায়ে বাও ধান খাই কি কৰিছিলে সিনেমাখনে বঁটা লাভ কৰিছিলে আৰু লগতে 1988 চনত কিন্তু নেশনেল ফিল্ম এৱাৰ্ড যি তেওঁ লাভ কৰিছিলে হা আৰু ডিৰেক্টৰ কোন আছিলে জানু বৰুৱা আছিলে ডিৰেক্টৰ ঠিক আছে হালধীয়া চৰায়ে বাও ধান খাই সিনেমাখনৰ ডিৰেক্টৰ আছিলে জানু বৰুৱা আৰু লিখিছিলে কোন হোমেন বৰগোহাঁই ঠিক আছে লিখিছিলে হোমেন বৰগোহাঁই দেৱে আৰু ডিৰেক্টৰ কোন আছিলে সিনেমাখনৰ জানু বৰুৱা ওকে কিতাপখন পঢ়িব বহুত ভাল কিতাপ হয় যেতিয়া এক্সাম আপোনালোকৰ শেষ হৈ যায় ওকে নেক্সট কি আছে who is known as the father of Assamese prose literature অসমীয়া গদ্য সাহিত্যৰ পিতৃ বুলি কাক জনা যায় ভট্টদেৱ শংকৰদেৱ মাধৱদেৱ অনিৰুদ্ধ দেৱ অসমৰ who is known as the father of Assamese prose literature অসমৰ গদ্য সাহিত্যৰ পিতৃ বুলি কাক জনা যায় অসমৰ গদ্য সাহিত্যৰ পিতৃ বুলি জনা যায় কাক ভট্টদেৱক ঠিক আছে কাক জনা যায় ভট্টদেৱক next who was the first Assamese to receive the Janapith award জ্ঞানপীঠ বঁটা ঠিক আছে জ্ঞানপীঠ বঁটা লাভ কৰা অসমীয়া কোন আছিলে হোমেন বৰগোহাঁই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মামনি ৰয়ছম গোস্বামী ঠিক আছে মামনি ৰয়ছম গোস্বামী আৰু কি আছে নীলমণি ফুকন জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিলে
কোন আছিলে জ্ঞানপীঠ বঁটা লাভ কৰা জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া আছিলে কোন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মামণি ৰয়ছম গোস্বামীৰ যি অৰিজিনেল নেম ঠিক আছে মামণি ৰয়ছম গোস্বামীৰ যি অৰিজিনেল নেম ৰিয়েল নেম কি আছিলে মামণি ৰয়ছম গোস্বামীৰ এয়া মই পঢ়াইছিলো বাৰু ৰিয়েল নেম তেওঁৰ হৈছে ইন্দিৰা গোস্বামী ঠিক আছে তেওঁৰ ছদ্মনাম হৈছে মামণি ৰয়ছম গোস্বামী কিন্তু তেওঁৰ যি অৰিজিনেল নেম হেয়া হৈছে ইন্দিৰা গোস্বামী ঠিক আছে হেয়া কি হৈছে হেয়া হৈছে ইন্দিৰা গোস্বামী নেক্সট Who is known as the Lion Man of Assam? অসমৰ লায়ন ম্যান বুলি কাক জনা যায় গোপীনাথ বৰদলৈ বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা ৰাধা গোবিন্দ বৰুৱা অসমৰ লায়ন ম্যান বুলি কাক জনা যায় অসমৰ লায়ন ম্যান বুলি কাক জনা যায় গোপীনাথ বৰদলৈ বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা ৰাধা গোবিন্দ বৰুৱা গতিকে অসমৰ লায়ন ম্যান বুলি জনা যায় কাক ৰাধা গোবিন্দ বৰুৱা আৰু এও কোন আছিলে ৰাধা গোবিন্দ বৰুৱা আছিলে ফাউণ্ডাৰ অফ আৱাৰ আছামিজ নিউজ পেপাৰ দ্য আছাম ট্ৰিবিউন ঠিক আছে দ্য আছাম ট্ৰিবিউনৰ কি আছিলে এখেতে ফাউণ্ডাৰ আছিলে ৰাধা গোবিন্দ বৰুৱা ওকে নেক্সট which is considered as the first Assamese novel কোনখনক প্ৰথম অসমীয়া উপন্যাস ঠিক আছে কোনখনক প্ৰথম অসমীয়া উপন্যাস বুলি গণ্য কৰা হয় ফাৰ্স্ট Assamese novel মিৰি জীয়ৰী অসীমত যাৰ হেৰাল শিপা ভানুমতি মনমাতি কি হ'ব মিৰি জীয়ৰী অসীমত যাৰ হেৰাল শিপা ভানুমতি মনমতি কি হ'ব এনসাৰ ইয়াৰ এনসাৰ হ'ব ভানুমতি আৰু ভানুমতি কোনে লিখিছিলে ভানুমতি লিখিছিলে পদ্মনাথ গোহাঁই বৰুৱা ঠিক আছে কোনে লিখিছিলে পদ্মনাথ পদ্মনাথ গোহাঁই বৰুৱাই লিখিছিলে কি ভানুমতি মিৰি জীয়ৰী কোনে লিখিছিলে মিৰি জীয়ৰী লিখিছিলে ৰজনীকান্ত বৰদলৈ কোনে লিখিছিলে ৰজনীকান্ত বৰদলৈ ঠিক আছে কোনে লিখিছিলে ৰজনীকান্ত বৰদলৈ আৰু অসীমত যাৰ হেৰাল শিপা কোনে লিখিছিলে কাঞ্চন বৰুৱা ঠিক আছে অসীমত যাৰ হেৰাল শিপা হেয়া কোনে লিখিছিলে অসীমত যাৰ হেৰাল শিপা কাঞ্চন বৰুৱা ঠিক আছে এ আপোনালোকে লিখি লব টপিক ওয়াইজ কাৰণ ইম্পৰ্টেন্ট হয় আহিব পাৰে ঠিক আছে নেক্সট which one is correct about the dance দেওধানী নৃত্যৰ সম্পৰ্কে কোনটো সঠিক আৰু চাওক এনে ধৰণৰ প্ৰশ্নৰ বাবে কি আপোনালোকৰ টপিক ৰিলেটেড কনসেপ্ট ক্লিয়াৰ হোৱাটো কিন্তু বহুত দৰকাৰ ওকে আমি বহুতে মই জানো এইটো কথা যে বহুতে এক্সামৰ বাবে প্ৰিপাৰেচন কেনেকৈ কৰে জানে বহুতে এক্সামৰ বাবে প্ৰিপাৰেচন অকল প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বা অকল এমসিকিউ চাই পিনে কৰে যে আজি মই কি কৰি আছো আজি সাপোজ মই আসাম ইয়াৰ বুকখন লৈ আহিলো এতিয়া আসাম ইয়াৰ বুকৰ যিমানখিনি কোৱেশ্চন আছে আমি যে সেই পঢ়ি তেনেকে আমি মনত ৰাখো যে অমুক যেনেকে ধৰক এইটো টপিকে হওক দেওধানী নহয়
এইটো এতিয়া অসমৰ প্ৰথম উপন্যাস কোন ভানুমতি ঠিক আছে এইখিনি আমি পঢ়িলো কিন্তু ভানুমতি কোনে লিখিছিলে কোন চনত প্ৰকাশ পাইছিলে হয়নে তাৰ লগতে অপচনটো মিৰি জীয়ৰী কোনে লিখিছিলে কিবা এৱাৰ্ড পাইছিলে নেকি মিৰি জীয়ৰী লিখাৰ বাবে হয়নে এইবোৰ বস্তু কিন্তু বহুত ইম্পৰ্টেন্ট হয় এতিয়া কি হয় তেনেকে দেওধানীত কি হয় দেওধানী নৃত্য সম্পৰ্কে আৰু বহু কথা আমাৰ জানিব লাগিব তাৰ মাজৰ পৰা প্ৰশ্ন আহে এতিয়া ইয়াতে যেহেতু দিছে যে কোনটো কাৰেক্ট কেতিয়াবা দিব কোনটো অশুদ্ধ which is not correct গতিকে সেইভাবে আমি তেতিয়া কনসেপ্টখিনি আমাৰ প্ৰত্যেকটো টপিকৰ ক্লিয়াৰ থাকিব তেতিয়া কি হ'ব তেতিয়া আমি যিকোনো কোনটো কাৰেক্ট আমি ধৰিব পাৰিম কোনটো ইনকাৰেক্ট আমি হেইটো কিন্তু এই ক্ষেত্ৰত ধৰিব পাৰিম ৰাইট গতিকে চাও কি আছে যে এই নৃত্য বিহুত কৰা হয় একেবাৰে ভুল বিহুত এই নৃত্য কৰা নহয় এই নৃত্য চাহ জনগোষ্ঠীৰ লোকনৃত্য এই নৃত্য হাপৰ দেৱী মনসাৰ পূজাৰ সৈতে জড়িত ওপৰৰ এটাও নহয় গতিকে শুদ্ধ উত্তৰ কোনটো মনসা দেৱীৰ সৈতে কি কৰা হয় জড়িত হয় কি আমাৰ দেওধানী নৃত্য আৰু কামাখ্যা মন্দিৰতো এই দেওধানী নৃত্য কৰা হয় ঠিক আছে নেক্সট কি আছে who was the first Assamese to become the justice of Supreme Court of India ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া কোন আছিল ৰঞ্জন গগৈ হলিৰাম ডেকা পাৰ্বতী কুমাৰ গোস্বামী none of this এটাও নহয় কোন আছিল ৰঞ্জন গগৈ হৰিলাম ডেকা পাৰ্বতী কুমাৰ গোস্বামী none of these ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া কোন আছিল গতিকে আৰু উত্তৰটো হ'ব কি হলিৰাম ডেকা ঠিক আছে next which of the following place of Assam is popularly known as Manchester of Assam অসমৰ কোনখন ঠাই অসমৰ ম্যানচেষ্টাৰ বুলি জনাজাত হাজো শুৱালকুছি শিৱসাগৰ বৰপেটা অসমৰ কোনখন জায়গা বা ঠাই অসমৰ ম্যানচেষ্টাৰ বুলি জনাজাত হাজো শুৱালকুছি শিৱসাগৰ বৰপেটা কি হ'ব পাৰে উত্তৰ ইয়াৰে উত্তৰটো হৈছে কি ইয়াৰে উত্তৰটো হৈছে শুৱালকুছি ঠিক আছে শুৱালকুছিত কি হয় ফেমাস ফৰ শুৱালকুছি কিহৰ বাবে ফেমাস আপোনালোকৰ কমেন্টবোৰ অকমান প্ৰবলেম হৈ আছে এক সেকেন্ড ৰ'ব দে নেক্সট শুৱালকুছি হৈছে সিল্কৰ বাবে এৰি মুগাৰ বাবে ফেমাস ৰাইট নেক্সট who established the বৰপেটা সত্ৰ কোনে কি কৰিছিলে এস্টাবলিশ কৰিছিলে শংকৰদেৱ ভট্টদেৱ মাধৱদেৱ none of this বৰপেটা সত্ৰ কোনে এস্টাবলিশ কৰিছিল বৰপেটা সত্ৰ এস্টাবলিশ কৰিছিল কোনে মাধৱদেৱে ঠিক আছে নেক্সট লাচিত বৰফুকন গোল্ড মেডেল is awarded by লাচিত বৰফুকন সোণৰ পদক কোনে প্ৰদান কৰে এইটো মই পঢ়াইছিলো ঠিক আছে অসম আৰক্ষীয়ে অসম ৰাইফেলছে ইণ্ডিয়ান আৰ্মি নেশ্যনেল ডিফেন্স একাডেমি আৰু এয়া কোড প্ৰদান কৰা হয় কোড ইণ্ডিয়ান ডিফেন্স একাডেমি নেশ্যনেল ডিফেন্স একাডেমিত কি কৰা হয় এয়া প্ৰদান কৰা হয় ইয়াৰ আগৰ ক্লাছত ইটো আলোচনা কৰা হৈছিল উইথ ডিটেইলছ next which of the following is not an award in the field of art culture and literacy art culture and literacy লগত জড়িত কোনটো নহয় দিছে হা which is not বিষ্ণু ৰাভা award মুনিন বৰকটকী বঁটা প্ৰবীণ শইকীয়া বঁটা লাচিত award কোনটো
কলা সংস্কৃতি আৰু সাহিত্যৰ লগত জড়িত কি নহয় ক্ষেত্ৰৰ বঁটা নহয় গতিকে এনসাৰটো কি হ'ব ইয়াৰে এনসাৰটো হ'ব কি লাচিত এৱাৰ্ড ঠিক আছে লাচিত এৱাৰ্ড কি হৈছে আৰ্ট কালচাৰ আৰু সাহিত্যৰ লগত জড়িত বঁটা নহয় গতিকে লাচিত এৱাৰ্ড কিহত প্ৰদান কৰা হয় লাচিত এৱাৰ্ডৰ লগত জড়িত কি লাচিত এৱাৰ্ড মেইনলি দিয়া হয় ন্যাশনাল লাচিত এৱাৰ্ড মেইনলি কিহৰ বাবে দিয়া হয় লাচিত এৱাৰ্ড দিয়া হয় এক্সিলেন্সি ইন এডমিনিষ্ট্ৰেটিভ সেক্টৰ মেইনলি কিহৰ লগত জড়িত পাব্লিক সাৰ্ভিসৰ লগত জড়িত ঠিক আছে এডমিনিষ্ট্ৰেটিভ সেক্টৰ পাব্লিক সাৰ্ভিসৰ লগত জড়িত এডমিনিষ্ট্ৰেটিভ সেক্টৰৰ লগত জড়িত তাত যোনে ভাল কাম কৰে তাত লাচিত এৱাৰ্ড দিয়া হয় এটো কনফিউজ নহব ঠিক আছে ইয়াৰে আগৰটো কি আছিলে এক সেকেন্ড ইয়াৰে আগৰটো লাচিত বৰফুকন আছিলে ঠিক আছে লাচিত বৰফুকন গোল্ড মেডেল দিয়া হয় ডিফেন্স একাডেমি ন্যাশনাল ডিফেন্স একাডেমি ঠিক আছে কিন্তু লাচিত অনলি লাচিত এৱাৰ্ড কোড দিয়া হয় অনলি লাচিত এৱাৰ্ড পাব্লিক সাৰ্ভিসৰ বাবে দিয়া হয় ঠিক আছে এডমিনিষ্ট্ৰেটিভ সেক্টৰৰ বাবে তাত দিয়া হয় নেক্সট Assam Valley Literacy Award is sponsored by অসম ভেলী সাহিত্য বঁটা কোনে পৃষ্ঠপোষকতা কৰে অসম সাহিত্য সভা উইলিয়ামসন মেগৰ এডুকেশ্যন ষ্টাৰ ট্ৰাষ্ট গভৰ্ণমেণ্ট অফ আসাম অল আসাম ষ্টুডেণ্ট ইউনিয়ন গতিকে আসাম ভেলী লিটাৰেচাৰ এৱাৰ্ড কোনে স্পন্সৰ কৰে হেয়া স্পন্সৰ কৰে উইলিয়ামসন মেগৰ এডুকেশ্যন ট্ৰাষ্টে ঠিক আছে কোনে প্ৰভাইড কৰে উইলিয়ামসন মেগৰ এডুকেশ্যন ট্ৰাষ্টে okay at which place the Assam is the land formed by deposits of sea sand located অসমৰ কোনখন ঠাইত সমুদ্ৰৰ বালিচৰ পৰি হোৱা লেখা পুখুৰী অৱস্থিত চান্দুবি ব্ৰহ্মপুত্ৰ দীপৰ বিল কামাখ্যা কোনখন বিল অৱস্থিত হেয়া হৈছে আমাৰ কি চান্দুবি বিল next in which hills Jatinga of North Kachar district located উত্তৰ কাছাৰ জিলাৰ জাতিংগা কোনখন পাহাৰত অৱস্থিত কাৰ্বি পাহাৰত বৰাইল পাহাৰত নাগা পাহাৰত নে মণিপুৰ পাহাৰত কোনখন পাহাৰত অৱস্থিত গতিকে যি জাতিংগা ঠিক আছে জাতিংগা কোনখন পাহাৰত অৱস্থিত জাতিংগা হৈছে আপোনালোকৰ বৰাইল হিলত বৰাইল পাহাৰত কি অৱস্থিত ঠিক আছে আৰু জাতিংগা কিহৰ বাবে ফেমাস জাতিংগা is famous for what mass bird suicide ঠিক আছে জাতিংগা is famous for what ইয়াতে একেলগে কি হয় বহু চৰাই সুইসাইড কৰি অহা বুলি কোৱা হয় এতিয়া ইয়াতে যেতিয়া চৰাইবোৰ যায় ইয়াতে তেওঁলোকে মাছ বাৰ্ড সুইসাইড হিচাপে কি জাতিংগা ফেমাস নেক্সট what is the local name of the violent storm with heavy rain and hailstorm in Assam অসমৰ জকালিত হোৱা প্ৰবল বতাহ বৰষুণ তথা শিলাবৃষ্টিৰ স্থানীয় নাম কি কাল বৈশাখী নৰৱেষ্টাৰ্ণ বৰদৈচিলা আম বৰষুণ বা ম্যাঙ্গো শাৱাৰ্স ঠিক আছে আমি জানো হেতু কি বুলি কোৱা হয় বৰদৈচিলা হয়নে next what is the main source ঠিক আছে what is the main source of the brahmaputra river অসমৰ প্ৰধান ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ব্ৰহ্মপুত্ৰ নদীৰ মূল খুঁটিটো কি তামসং খাম্বা কৈলাশ পৰ্বত মানস সৰোবৰ হ্ৰদ গতিকে কি মেইন সোর্স কি ব্রহ্মপুত্র নদীর মেইন সোর্স হইছে কি তামসক খাম্বাব এটো জিওগ্রাফির প্রশ্ন আহি গল নেক্সট ব্রহ্মপুত্র আর বরাক উপত্যকা কিহে পৃথক করিছে হোয়াট সেপারেটস দা ব্রহ্মপুত্র ভ্যালি এন্ড দা বরাক ভ্যালি কার্বি আংলং দক্ষিণ হালমারা
ওকে এইটো হালমাৰা কাৰ্বি আংলং দক্ষিণ হালমাৰা মাজুলী কোনে পৃথক কৰিছে হেতুক পৃথক কৰিছে কি বৰাক ভেলিয়ে ঠিক আছে বৰাইল পাহাৰে কি কৰিছে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা পৃথক কৰিছে গতিকে আজিৰ আমাৰ ক্লাছটো আছিলে ইমানেই আজি আমি বহুত ৰেপিডলি বহুত ফাষ্ট আমি এটা ডিসকাশন কৰিলো কিহৰ ওপৰত আসাম জিকেৰ ইম্পৰ্টেন্ট কিছুমান কোৱেশ্চনৰ ওপৰত আৰু ইয়াৰে আগতে ডিটেইলত বহুত বস্তু পঢ়োৱা গৈছে সেই ক্লাছসমূহ আপোনালোকে চাই যাব ঠিক আছে আৰু মই আৰেবাৰ বাৰবাৰ কৈছো আপোনালোকক যিমান পাৰে আপোনালোকে এতিয়া প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আপোনালোকে সলভ কৰা ষ্টাৰ্ট কৰি দিয়ক ঠিক আছে এডিআৰই গ্ৰেড 4 ৰে হক তাৰ পৰা বহুতখিনি কিন্তু কমন আপোনালোকৰ অহাৰ চান্সেস এটা আছে হেতু চাওক আৰু বাকি কারেন্ট ইভেন্টসৰ ক্লাস আমি যোৱাকালি কৰিলো ঠিক আছে আৰু যেহেতু কাইলে আমাৰ ইয়াতে বন্ধ কাইলে আমাৰ ক্লাস বন্ধ আমাৰ একেবাৰে সানডে লৈকে বন্ধ আৰু আপোনালোকৰ পৰীক্ষা 4 তাৰিখে তো আজিয়ে মই আপোনালোকক বেস্ট উইশেস মই আপোনালোকক দিব বিচাৰো ভালদৰে পৰীক্ষা দিব একেবাৰে নাৰ্ভাস নহব নিজৰ 100% দিব এন্ড দেন লেট ইট গো ঠিক আছে আপোনাৰ হাতত আপোনালোকৰ কৰ্মটো আছে তাৰ বেছি আপোনালোকে একো কৰিব নোৱাৰে গতিকে তাত আপোনালোকৰ 100% দিয়ক গতিকে সকলোকে বেষ্ট অফ লাক আৰু হ্যাপি নিউ ইয়াৰ ইন এডভান্স ধন্যবাদ